ভাবিছোঁ তো আগতে আপোনাৰ চেন্নাইৰ ঘৰবিলাক এনেকুৱা আছিল তো এই ঘৰটো সম্পূৰ্ণ নাৰিকল পাতেৰে বনোৱা তো অলপ ভালদৰে ভিতৰ হেল্ল' এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আজি পুৱাই ওলাই আহিলোঁ ব্লগ এটা বনাওঁ বুলি তো যিহেতু আপোনালোকে চেন্নাই সদায় চহৰ এৰিয়াবিলাকে চাই থাকে আজি মই ভাবিলোঁ অলপ বেলেগ কিবা এটা দেখাওঁ বেলেগ কিবা এটা মানেনো কিনো অলপ ভাবিলোঁ গাঁও এৰিয়াত গৈ অলপ ভিডিঅ' কৰি আপোনালোকক দেখাওঁ তো ব'লকচোন আজি চেন্নাইৰ গাঁওবিলাক কেনেকুৱা হয় কি কথাটো অলপ চাম তো ব'লক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া দেখিবলৈ পাইছে চাৰিওফালে পূৰা সেউজীয়া পৰিৱেশ আৰু এনেকুৱা সেউজীয়া পৰিৱেশ আপুনি চেন্নাই দেখিবতো বহুতেই টান আৰু মই আজি দেখি পালোঁ কাৰণে ব্লগটো বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু যিহেতু এনেকুৱা সেউজীয়া পৰিৱেশবিলাক বহুত মোৰ ভাল লাগে তো গাঁৱত সেইটোৱে আৰু আজিকালি আপোনাৰ ইউটিউব চেনেলটো খোলাৰ পিছত ক'ৰবাত যদি যাওঁ নহয় কিবা এটা যদি লোকেশ্যন যদি পাওঁ তেতিয়া মানে ব্লগ এটা নবনোৱাকৈ থাকিব নোৱাৰা হৈ গৈছোঁ গাইজ আমাৰ নিচিনাকৈ তামোল গছ নাই বাৰু সেইবিলাক কিবা গছ আছে তো সজাই পৰাই থৈছে ধুনীয়াকৈ তো চাব পাৰে আৰু মানে গাইজ মই এতিয়া আহি থাকোঁতে অলপ নাৰিকল পাতৰ ঘৰ এটা পালোঁ চাওক আপোনালোক দেখাই দিছোঁ তো আগতে আপোনাৰ চেন্নাইৰ ঘৰবিলাক এনেকুৱা আছিল তো এই ঘৰটো সম্পূৰ্ণ নাৰিকল পাতেৰে বনোৱা তো অলপ ভালদৰে ভিতৰৰ ফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ তো চাওক এইটো চাওক ঘৰবিলাক এনেকুৱা আছিল বুজিলে আৰু ফাইনেলি গাইজ মই এতিয়া পূৰা আমাৰ গাঁৱৰ নিচিনা ৰাস্তা এটা পাই গৈছোঁ তো চাওক এইটো ভিতৰতে অলপ গৈ আছোঁ দেখিছে এইবিলাক নাৰিকল গছ পূৰা গাঁৱৰ ফিল্ডটো হৈছেনে নাই হোৱা আপোনাৰ মোৰতো পূৰা হৈছে তো চাওক এয়া আপোনাৰ চেন্নাইৰ পৰা ব্লগ মই বনাই আপোনালোকক গাঁৱৰ দেখুৱাই আছোঁ তো দেখিছে এইবিলাক ৰুখ চাওক এইবিলাক কলগছ চাওক কলগছ ঠিক আছে আৰু এইপিনে কিবা গছ আছে আৰু এইটো পূৰা খাটি গাঁৱলীয়া ৰুট দেখিছে তো দেখুৱাই দিছোঁ কিবা এটা কৰি মেলি আৰু আপোনালোকক তো চাওক এইবিলাক চাওক আৰু এইবিলাক চাওক লোকেল মুৰ্গী আমাৰ তাৰ নিচিনাকৈ পুহিছে ইয়াতো চাওক অলপ চলপ দেখুৱাই দিছোঁ আপোনালোকক গৰু এতিয়া আপোনালোকক গৰু দেখাইছোঁ এইবিলাক গৰু দেই আৰু সেইপিনে অলপ কলমৌ চলমৌ আছে আমাৰ চেন্নাইত গৰুও আছে হয় তো এই বুঢ়াতে চব লুঙি পিন্ধি টানি লৈ গৈ আছে দেখিছে এয়া বুঢ়া গৰু আৰু এইপিনে চাওক আমাৰ বাৰীত পূৰা কল লাগি আছে তো কল ডাঙৰ হ'ব খাবলৈ আপোনালোকে পাব টেনশ্যন নল'ব তো এয়াই আৰুনো কি ক'ম গাইজ তো চেন্নাই মানুহবিলাকে কোম্পানীৰ পইচা লুটোতে তো গাঁওবিলাকো বহুত ডেভেলপ হৈ গ'ল তো সেয়াই আৰু বহুত ডেভেলপ হৈ গৈ আছে গৈ থাকোঁতে মানে ৰাস্তাত মন্দিৰ ভাগ পালোঁ আৰু দেখুৱাই দিছোঁ আপোনালোকক চাওক কি মজা বনাই থৈছোঁ বাপৰে কালাৰটো কি বঢ়িয়া কৰি থৈছোঁ মাই গড তো গাইজ ইয়াৰ মন্দিৰবিলাক দেখিলে সঁচাকৈ মনটো বহুত বেছি ভাল লাগে চাওকচোন ডিজাইনিং চাওক কি বঢ়িয়াকৈ কৰি থৈছে সঁচাতে বহুত মজা লাগে আমাৰ তাতো মোৰ পূৰা অনুভৱটো গাঁৱত থকা নিচিনা লাগিছে তো লোকেশ্যনবিলাক চাই তো ফাইনেলি আজি মই এখন গাঁৱত আহি সোমাই গ'লোঁ আৰু আপোনালোকৰ মাজতো কিমান পাৰিলোঁ কিমান নোৱাৰিলোঁ নাজানো বাৰু তো চেষ্টা কৰিলোঁ দেখুৱাবলৈ অলপ চলপ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আগন্তুক দিনত এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবলৈ পাৰিলে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আশা কৰিছোঁ চকু মুদি তো বাই আজিলৈ ভিডিঅ'টো ইমানেই আছিল জয় অসম।